ঘৰ চৰবোৰ পুৰা ৰং টং দি পেলাই গৈ আছো বহুত বেয়া হৈ গৈছিল ৱালবোৰ ৱালপেপাৰ লগোৱা আছিল এইবিলাক এৰাই দিলো এৰাই দি মেলি পেলাই ঘৰৰ কালাৰ সালাৰ চেঞ্জ কৰিছো হেল্ল' ভিউৱাৰ্স নমস্কাৰ এণ্ড ওয়েলকাম টু দ্য ফাইনেল ভিডিঅ' এইটো হ'ব গৈছে ফাইনেল ভিডিঅ' কুকুৰ কেইটাৰো ভেকচিন দিলো ডুবাইত মানে কুকুৰ ৰাখাটো সহজ কথা নহয় কুকুৰ কেইটাৰ লগত পাছপোৰ্ট সব ল'ব লাগে কাৰণ মিউনিচিপালিটিয়ে চেক কৰে ইয়াতে মাইক্ৰ'চিপো লগোৱা হৈছে কুকুৰটোৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু ইমান কাম হৈ গৈছে এইকেইদিন ভিডিঅ'টো মানে কুকুৰত কেনেকৈ মাইক্ৰ'চিপ লগালোঁ মাইক্ৰ'চিপ এটা সৰু বস্তু হয় কুকুৰটোৰ পিঠিত সোমাই দিয়ে সেইটো আৰু গোটেই যিমান ভেকচিনৰ গোটেইখিনি ইনফৰমেশ্যন স্কেন কৰিলে গোটেইখিনি খবৰ ওলাই যায় বহুতে মোক কৈ আছে অসমলৈ পঠিয়াই দিয়ক মই ল'ম কুকুৰকেইটা কিন্তু প্ৰব্লেমটো হৈছে অসমলৈ পঠিয়াব বহুত কেৰিকাচাৰ বহুত মানে কিবাকিবি পাৰ্মিশ্যন ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইকাৰণে অসমলৈ পঠিয়াবৰ কাৰণে নোৱাৰোঁ আৰু মোটামুটি 1,00,000-1.5 লাখ টকা খৰচা হ'ব তো কোনো মানে অৰ্থই নাই ইয়াৰ পৰা পঠিওৱা কুকুৰটো তো সেইটো এটা কথা আহক আপোনালোকক দেখাই দিওঁ সেই ভিডিঅ' হ'ব গৈ আছে অসমলৈ আহি আছোঁ 6 ডিচেম্বৰত আপোনালোকৰ মাজত আৰু বহুত ডাঙৰ কেইটামান এনাউন্সমেণ্ট আছে পোনপ্ৰথমতে ডাঙৰ এনাউন্সমেণ্টটো হ'ল আমি এখন ক্ৰিকেট খেলৰ আয়োজন কৰিছোঁ অসম অল আছাম ইউটিউবাৰ্ছ এটা টীম 4টা টীম মুঠ থাকিব ডক্টৰ্ছ এছ'চিয়েশ্যন অফ আছামৰ এটা টীম থাকিব লগতে আপোনাৰ এটা টীম থাকিব চেলিব্ৰিটি যিসকল আছে অসমৰ তেওঁলোকৰ এটা টীম থাকিব লগতে ইউটিউবাৰ্ছ আমাৰ এটা টীম থাকিব আৰু এটা টীম থাকিব মিডিয়াৰ টীম তো এইখিনি গোটেই কৰি আছে বিকাশে কৰি আছে আৰু গোটেইখিনি মই অহাৰ পিছত ডেটটো জনাম আপোনালোকক অতি সোনকালে মই জনাম ডেটটো কোন তাৰিখে হ'ব আৰু চাই থাকক ভিডিঅ'টো এনেই ঘৰৰ পৰা বনালোঁ ফাইনেল ভিডিঅ' আৰু দেখাই দিওঁ আপোনালোকক পোৱালীকেইটা বাহিৰত চাব বহুতে বিচাৰিছে ডিমু সে হেল্ল' পোৱালি একদম হুলস্থুল কৰি দিছে ঐ এইকেইটা ডাঙৰ হ'ল আপোনালোকে জন্মৰ পৰা দেখি আহিছে সিহঁতক ঐ এইকেইটা চাইবেৰিয়ান হাস্কি হয় Huh? Dimo! You're excited to go to India? Yeah. Oh yes, I almost forgot. Say hello, I'm coming to India. Hello, I'm coming to India. I'm coming to India. Yeah, so what you want in India? Oh, I'm gonna. Oh, definitely. Infants. Elephant. Oh, definitely. That's in Kaziranga. Yay! We will go to Kaziranga. Say yay! And by the way, we go India. By the way. Yes. Our পোৱালি কেইটা ডাঙৰে হ'ল চাওঁতে চু 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 চকু কেইটা বৰ ধুনীয়া ইয়াৰ And guys, today on my birthday, I want to get Nintendo and Pokemon cards. Sure, you will get. And you know, this time when you're going, I will make sure you learn Ohomia. Oh, yeah. Yeah, you will learn Assamese this time. Okay. Okay? সেয়াই মানে যাওঁ ঘৰলৈ প্ৰত্যেকবাৰে যাওঁ আহিব হয়ে গৈ পেলাই সেইটো বস্তু চবতকৈ বেয়া লাগে আয়েশা put him out he just came in or let's bring them in আৰু সেইটোৱে পাছপৰ্টখনৰ গোটেইখিনি ডিটেইলছ থাকে আৰু আপোনালোকক দেখাই দিওঁ অলপ কিবা কি সৰু সুৰা বস্তু সুটকেছ ৰেডি হৈছে পোৱালি পহৰি লৈ আহি আছোঁ গতিকে বহুতকেইটা সুটকেছে বান্ধিব লাগিব এইটো যোৱাকালি কিনা হৈছে আৰু সেইটোৱে আৰু লগতে মই কি ভাবিছোঁ যে ইহঁতক মই পঠিয়াই দিম মানে মোৰ শাহু আহিব দিল্লীলৈকে কাৰণ মোৰ কম্পিটিশ্যন আছে আপোনালোকে বহুতেই জানে ফাইনেল উইক চলি আছে কম্পিটিশ্যনটো এইটো এটা বহুত ডাঙৰ এটা মোৰ কাৰণে এটা হেৰি হ'ব গৈ আছে চেলেঞ্জ হ'ব গৈ আছে আৰু এই কম্পিটিশ্যনটো মই খেলিম দিল্লীত মাছলমেনিয়া আৰু প্ৰণীতাই খেলিব চেৰু ক্লাছিক আৰু তাই ৱেলনেছ ডিভিজনত খেলিব প্ৰণীতা হ'ল মানে বৌয়ে খেলিব আৰু সেইটোৱে ভাবি আছোঁ এতিয়া কি হয় কি নহয় মেডেল এটা লৈ আহিব পাৰিলে বহুতেই ভাল লাগিব অসমলৈ ইমান দিন মূৰত 3 বছৰ মূৰত ঘৰ আহি আছোঁ মাটিত মানে খোজ দি আছোঁ তাতে অসমত আহি পেলাই অসমৰ মাটিত তো মেডেল এটা লৈ আহিব পাৰিলে খুবেই ভাল লাগিব চাই থাকিব বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু সোনকালে আপোনালোকক লগ পাই আছোঁ ঢেৰ ধামাকা অসমত কৰিম ভাবি থৈ দিছোঁ বিকাশ আৰু ডিম্পু 6 তাৰিখে মই 12:30 পামহি গুৱাহাটী এয়াৰপৰ্ট বিকাশ ডিম্পু চব আহিব তো আপোনালোকৰ লগত সোনকালে লগ হ'ব লাভ ইউ অল জয় অসম